নমস্কাৰ নিশ্চয় আপোনালোক সকলোৱে ভালে আছে যিহেতুকে দুৰ্গা পূজা সমাগত বেছি দিন নাই আৰু সেয়ে আপোনালোকক মই দেখাবলৈ ওলাইছো এম বজাৰ মিৰ্জাত থকা এম বজাৰ আপোনালোকে চাই লওক এম বজাৰ আপোনালোকে দেখিছে এম বজাৰ মই ইয়াত আপোনালোকক আজি মই দেখাম কি কি কালেকশ্যন আছে আপোনালোক আহক কেৱল ইয়াতে দেখিছে শ্বপিঙৰ বিৰাট ভিৰ হৈছে মানুহৰ আপোনালোকে দেখিছে এতিয়া চাই লওঁ ক'ত কি আছে এতিয়া বৰ্তমান আপোনালোকে আহক চাই লওক মই ইয়াৰ পৰা আহিছো প্ৰথম দেখিছে আপোনালোকে লেডিছৰ আইটেম আছে দে ইয়াতে মই লেডিছৰ আইটেম আহি গ'লো প্ৰথম আপোনালোকে দেখিছে এইবিলাক বেগ আছে শ্বপিং কৰি আছে বাৰু আৰু এইবিলাক দেখিছে কিডছৰ কাৰণে দেখিছে আপোনালোকে এইটো এটা হাতী দেখিছে পুতলা আপোনালোকে আৰু ইয়াতে চাওক কালেকশ্যন আছে এইবিলাক চাই লওক যদি দুৰ্গা পূজাত ঘৰটো নতুনকৈ আৰু পৰ্দা লগাব খোজে পৰ্দা আছে ইয়াতে আপোনালোকে দেখিছে তাৰ পাছতে আপোনালোকে দেখিছে ইয়াতে শাৰীৰ কালেকশ্যন আছে চাওক শাৰীৰ কালেকশ্যন আছে ইয়াতে দেখিছে চাওক মানুহৰ ভিৰ চাওক আপোনালোকে দেখিছে মানুহৰ ভিৰ আৰু ক'ত কি আছে মই দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াতে ছোৱালীৰ আইটেম আছে বৰ্তমান আপোনালোকে অলপ দেখাই দিয়া এইবিলাক দেখাই দিয়া ছোৱালীৰ নামবিলাক নাজানিম বাৰু কোনটো কি মই আপোনালোকক দেখাইছোঁ কেৱল দেখিছে আৰু আপোনালোকে আহি থাকক চাই দিয়ক ইয়াতে দেখিছে আপোনালোকে ইয়াতে চাওক ছোৱালীৰ আইটেমে আপোনালোকে দেখিছে বৰ্তমান মই ভিতৰত গৈ আছোঁ ভিতৰত গৈ মই দেখাই আছোঁ আপোনালোকক চাই লওক চাবা দেই আমাৰ ভাইটি চাবা দেই ভালনে বজাৰ কৰিলা ন দেখিছে ইয়াতে ইয়াতো আপোনালোকে চাওক ইয়াতে ছোৱালীৰ আইটেম আছে ইয়াতো আৰু এইটো পিনে চাওক এইটো পিনে দেখিছে আপোনালোকে মানুহৰ ভিৰে ভিৰ আপোনালোকে দেখিছে ছোৱালীৰ আইটেম আছে ইয়াতে দেখিছে আপোনালোকে ইয়াতে ছোৱালীৰ আইটেম ইয়াতে ৰাখিছে অলপ দেখাই দিয়া এইবিলাক অলপ ভিৰ দেখিছে আপোনালোকে 299ৰ আপোনালোকে দেখিছে কি কয় এইটোৰ বাৰু নাম নাজানো বাৰু মই আপোনালোকক দেখাইছোঁ ভাল ইয়াতে দেখিছে আপোনালোকে যদি আপোনালোকক দেখিছে নকলিছৰ পৰা আদি কৰি সকলো ৰাখিছে ছোৱালী আপোনালোকে দেখিছে অলপ দেখাই দিয়া ইয়াতে দেখিছে পাচা আছে কিবা কিবি আছে আৰু ইয়াতে দেখিছে আপোনালোকে ইয়াতে মানুহৰ ভিৰ আৰু ছোৱালীবিলাকে বজাৰ কৰিছে আৰু আপোনালোকে দেখি আছে আৰু ইয়াতে দেখিছে কিডছৰ কাৰণে কিছু কাপোৰ ৰাখিছে ইয়াতে বয়সৰ আপোনাৰ দেখিছে সাইজ 16 পৰা 28ৰ আছে সাইজ আপোনালোকে দেখিছে আৰু এইবিলাক কাৰ্পেট আছে ইয়াতে দেখিছে আপোনালোকে ভৰি মুচিবৰ বাবে কাৰ্পেট ইয়াতে ৰাখিছে দেখিছে তাৰ পিছতে আহক আমি গৈ আছো আৰু ইয়াতে আছে কিডছৰ আইটেম আছে দেখিছে আপোনালোকে 299ৰ এইটো আছে আৰু দেখিছে ইয়াতে 1 বছৰৰ পৰা 6 লৈকে আছে আপোনালোকে দেখিছে আচ্ছা তাৰ পাছতে আপোনালোকে চাওক ইয়াতো কিডছৰ আইটেম আছে আপোনালোকে দেখিছে তাৰ পিছতে চাওক এইটো আপোনালোকে আহি থাকক চাই থাকক তো মই ইয়াতে দেখাইছোঁ আপোনাৰ পাকঘৰৰ সামগ্ৰী ইয়াতে ৰাখিছে আপোনালোকে দেখিছে এইবিলাক দেখাই দিয়া অলপ আপোনালোকে দেখিছে ইয়াতে যদি নিমখ বা হালধি কিবা তেনেকুৱা ৰাখিব বিচাৰে ইয়াতে থব পাৰে ইয়াতে লৈ যাওক আপোনালোকে লৈ গৈ মানে আৰু প্ৰাইচ কিমান আছে প্ৰাইচ বেছি নহয় 139 আছে প্ৰাইচ 139 বেছি দাম নহয় আপোনালোকে দেখিছে আৰু ইয়াতে বহুত কিবা কিবি টেমা আছে আপোনালোকে চাই লওক আৰু অলপ দেখাই দিয়া এইটো চাইডে চাই লওক আপোনালোকে ইয়াতে বেগ আছে সৰু বাচ্চাৰ বেগ আছে ইয়াতে আপোনালোকে দেখিছে সৰু বাচ্চা আৰু ডাঙৰৰো আছে বাৰু ডাঙৰৰো ল'ব বুজিলে ল'ব পাৰিব আৰু ইয়াতে যদি আপোনালোকে যদি হেংগাৰ ল'ব বিচাৰে চব কাপোৰ থোৱাৰ বাবে হেংগাৰ আছে আপোনালোকে দেখিছে হেংগাৰ দেখি আছে আৰু ইয়াতে চব বল আছে কিডছৰ কাৰণে যদি কিডছে যদি বল যদি খেলিব বিচাৰে আপোনালোকে দেখিছে বল আছে ইয়াতে বলৰ দামটো বাৰু মই কৈ দিছোঁ 150 টকা আছে বৰ বেছিও দাম নহয় বাৰু আপোনালোকে চাই লওক
আৰু ইয়াতে যদি পাকঘৰৰ সামগ্ৰী আছে ইয়াতে চুৰি বা কিবা কিবি আছে তেনেকুৱা আপোনালোকে চাই লওক আৰু ইয়াতে চাই লওক আৰু ইয়াতে টিফিন আছিলে আৰু হটকেছ এইবিলাক ল'ব পাৰে দামটো বাৰু মই কৈ দিছোঁ 99ত আছে বেছি দাম নহয় 99 মাত্ৰ আপোনালোকে চাই লওক 99ত আপোনালোকে পাই যাব ইয়াতে দেখিছে আপোনালোকে তাৰ পাছতে আপোনাৰ চাই লওক ইয়াতো বিভিন্ন ধৰণৰ আছে আৰু টেমা আৰু ইয়াতে ফ্লাক্স আছে আপোনালোকে দেখিছে এইবিলাক ফ্লাক্স দেখিছে দাম দাম আপোনাৰ আছে 350 টকা আছে দেখিছে আপোনালোকে আচ্ছা আপোনাৰ 65 টকাৰ পৰা 625 লৈকে আছে বটল আপোনালোকে চাই লওক লিখা আছে ইয়াতে দেখিছে আচ্ছা ঠিক আছে আৰু ইয়াতে দেখিছে আপোনালোকে আৰু মই বাৰু ভিতৰলৈকে আহি আপোনালোকক দেখাইছোঁ আপোনালোকৰ পাকঘৰৰ টাৱাখন যদি লাগে আপোনাৰ টাৱা যদি আছে বাৰু যদি বেয়া হৈছে ল'ব পাৰে এইবিলাক দেখিছে আপোনালোকে এইখনৰ দাম আপোনাৰ বৰ বেছি নহয় বা দুটা দাম আছে আচলতে মই দামটো ধৰিব পৰা নাই মই এনেকৈ কোৱাটো অলপ ঠিক নহ'ব এটা আছে 225 টকা এটা আছে 449 কিমান হ'ল দামটো মই ধৰিব পৰা নাই তাৰ কাৰণে মই সঠিককৈ দামটো মই নকওঁ বাৰু এইটো আপোনালোকে দেখিছে আৰু ইয়াতে ডিছপ্লেট আছে আপোনালোকে চাওক এইবিলাক আপোনাৰ গ্লাছ আছে দেখিছে আৰু যদি আপোনালোকৰ ইলেক্ট্ৰনিক সামগ্ৰীও ইয়াতে ৰাখিছে আপোনালোকে চাওক দেখিছে ইলেক্ট্ৰনিক সামগ্ৰী যদি ইস্ত্ৰি যদি আপোনালোক যদি লাগে এইবিলাক আছে চাই লওক বলক আৰু বেলেগ চাই লওঁ আমি চাই লওঁ কি আছে ক'ত আৰু আহক আপোনালোক মানুহৰ ভিৰ দেখিছে মানুহৰ ভিৰে ভিৰ চবল আহক অলপ চাবা দে আপোনালোকে ইয়াতে দেখিছে মেলৰ ইয়াতে চাৰ্ট আছে আপোনালোকে দেখিছে এইবিলাকো আছে আপোনালোকৰ দেখিছে ধুনীয়া ধুনীয়া 449 আপোনালোকে দেখিছে বেছি দাম বাৰু নহয় বাৰু আপোনালোকে দেখিছে ইয়াতে ইয়াতে আছে চাৰ্ট ধুনীয়া 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 আছে চাৰ্ট যদি ল'ব বিচাৰে ল'ব পাৰে আৰু এইটো কিমান আছে চব 449ত আছে গৰম মই দেখিছোঁ ইয়াতে আহি আপোনালোকে ল'ব পাৰে ধুনীয়া কালেকশ্যন যদি হাফ পেণ্ট যদি লাগে ইয়াতে আছে আপোনালোকে দেখিছে ধুনীয়া ধুনীয়া আছে কালেকশ্যন ৰাতি শুবলৈ আচলতে ভাল হয় এনেকুৱা পেণ্ট আপোনালোকে দেখিছে চাওক ইয়াতে চাই লওক আহক আৰু পিছফালে গৈ লওঁ চাওক এইটো পিনে আহিছোঁ এতিয়া ইয়াতে টি চাৰ্ট আছে চাই লওক আপোনালোকে দামবিলাক চাইছোঁ আৰু ইয়াতে কিমান আছে দাম ইয়াতে আছে 775 আছে দেখিছে ইয়াতে ধুনীয়া ধুনীয়া টি চাৰ্ট আছে ইয়াৰে প্ৰাইচটো মই কৈ দিছোঁ বাৰু 399 আপোনালোকে দেখিছে 399ৰ প্ৰাইজৰ আছে ইয়াতে ধুনীয়া ধুনীয়া কালেকশ্যন আছে বাৰু ইয়াতে আৰু ইয়াতো যদি ল'ব বিচাৰে ল'ৰাবোৰৰ বাবে আছে ইয়াতে দামবিলাক মই কৈ দিছোঁ বাৰু কিমান আছে দাম সকলোবিলাক উলিয়াটো সম্ভৱ নহয় 595ত আছে এইটো আপোনালোকে দেখিছে তেনেকুৱা আছে আৰু ইয়াতে এইটো এটা আৰ্মি টাইপৰ আপোনালোকক মই দেখাইছোঁ 825 টকাতে এইটো আছে আপোনালোকে দেখিছে তাৰ পাছতে আপোনালোকে দেখিছে ইয়াতো আছে ইয়াৰে কালেকশ্যনবোৰ চাওক ঠাণ্ডা দিনত পিন্ধিবৰ কাৰণে ভাল হয় আৰু চাই লওক এইটো দাম আছে 575 টকা আপোনালোকে দেখিছে 575 টকাত পাই যাব আৰু ইয়াতে যদি আপোনালোকক যদি ফৰ্মেল ড্ৰেছ যদি লাগে দেখিছে ইয়াতে ফৰ্মেল ড্ৰেছ বাইদেউহঁতে বজাৰ কৰি আছে আচ্ছা কি কি ল'লে আপোনালোকে এই পেন্ট লৈ আছো চাই আছে বৰ্তমান বাইদেউহঁতে কৈছে বৰ্তমান চাই আছে বাৰু ল'ব লৈ আছে ইয়াতে ফৰ্মেল যদি ড্ৰেছ যদি আপোনালোকক যদি লাগে যদি ফৰ্মেল ড্ৰেছ ল'ব পাৰে মই প্ৰাইচটো বাৰু চাই লৈছোঁ চাই আপোনালোকক মই কৈ দিছোঁ বাৰু প্ৰাইচটো কিমান আছে এইটোৰ প্ৰাইচ আছে আপোনাৰ 799 8 টকা 1 টকা কম বাৰু
আপোনালোকে চাই লওক ইয়াতে আৰু দাদা ভালনে আপোনাৰ ভাল ভাল ইয়াতে কি কি আইটেম আছে বৰ্তমান এইখিনি জেগাত আপোনাৰ এইটো কিডছ ডিপাৰ্টমেণ্ট হয় এইটো কিডছ বয়জ আৰু এইটো হৈছে কিডছ গাৰ্লছ কিডছ গাৰ্লছ গাৰ্লছ এইটো গাৰ্লছৰ জিন্স পেণ্ট হয় এইটো বয়জৰ জিন্স হয় হয় আচ্ছা আপোনাৰ এতিয়া বৰ্তমান ডিছকাউণ্টো চলি আছে Discount চলি আছে মানে অফাৰ চলি আছে অফাৰ চলি আছে 3000 শ্বপিং কৰিলে আপোনাৰ এখন বেডশ্বীট পাব আপুনি 99 পে' কৰিলে মানে এখন বেডশ্বীট পাই যাব আৰু 5000 শ্বপিং কৰিলে এখন ট্ৰলি বেগ আছে হয় 299 পে' কৰিব লাগিব এইটো আপোনালোকে শুনিলে অফাৰ বিলাক আছে অফাৰ বিলাক আৰু লগতে বাই ওৱান গেট ওৱানৰ আছে জিন্স পেণ্ট আছে ট্ৰাউজাৰ আছে চাৰ্ট আছে টি চাৰ্ট পাব বাই ওৱান গেট ওৱান হয় গোটেইখিনি আপোনাৰ 99ৰ পৰা ষ্টাৰ্টিং টি চাৰ্ট পাব হয় 49ৰ পৰা বাৰমুডা পাব 99ৰ টি চাৰ্ট আছে টি চাৰ্ট আছে চাই ল'ব পাৰিম নেকি চাই ল'ব পাৰিব ক'ত আছে এইটো এই আগৰ আগত অলপ দেখাই দিয়া নহ'লে কম প্ৰাইজত কোনোবাই বিচাৰিব পাৰে তো তেতিয়াহ'লে কম প্ৰাইজতে আপোনালোকে পাই যাব 99ত আপোনালোকে কেৱল চাই থাকক চাই থাকিলে গম পাব বাৰু 99ত দেখাব এতিয়া চাওক ইয়াতে দেখাইছে বাৰু 99ৰ এইবিলাক কি 160 টকাৰ আছে 135 আছে 99 এইটো চাওক 160 টকা 135 লৈকে আছে 160 টকা বেছি দাম নহয় ভাল বস্তু আপোনালোকে চাওক এইটো এটা আৰু এইটো কিমান আছে প্ৰাইচ মানে কম প্ৰাইজতো মই কম প্ৰাইজতো আপোনালোকক দেখাইছো চাওক 160 টকাত ইয়াতকৈ ভাল আৰু কি পাব এইটো কিমান 135 135ত চাওক আপোনালোকে এইটো মোৰ জোখত নহ'ব অলপ অলপ ডাঙৰ লাগিব বাৰু পাই যাব আপোনাৰ জোখৰ পাই যাব মোৰ জোখৰো পাম বুলি কৈছে ইয়াতে আপোনালোকে পাই যাব 99 পাইছে নে থাকিব লাগে ইয়াতে আছে আছে এইটো মিক্স হৈ গ'ল ন গোটেইবিলাক মানে পূজাৰ ভিৰ লাগিছে পূজাৰ ভিৰৰ বাবে চেল হৈছে আপোনালোকে শুনি আছে পূজাৰ ভিৰৰ বাবে চেল হৈছে বহুত ভিৰ আপোনালোকে মানুহটো দেখিছে ইয়াতে কেছ কাউণ্টাৰত আপোনালোকে চাওক মানুহ অনলাইন আপোনালোকে চাই লওক কিমান মানুহে মানুহ দেখিছে আপোনালোকে আৰু এইবিলাক এই বাই ওৱান গেট ওৱান বাই ওৱান গেট ওৱান চাৰ্ট আছে এইবিলাক দেখাই দিয়াচোন মোক বাই ওৱান গেট ওৱান চাৰ্ট আছে আপোনালোকে দেখিছে বাই ওৱান গেট ওৱান ইয়াতে দাম কিমান আছে এইটো 699 দুটা পাব 699ত আপোনালোকে দেখিছে বাই ওৱান হাফ চাৰ্ট দেখিছে বাই ওৱান গেট ওৱান আপোনালোকে দেখিছে এইবিলাক ধুনীয়া ধুনীয়া কালেকশ্যন আছে বেছি দাম নহয় এইবোৰো আছে চাৰ্ট আছে ফৰ্মেল চাৰ্ট আছে এইবিলাক ফৰ্মেল চাৰ্ট আপোনালোকে দেখিছে ফৰ্মেল চাৰ্ট কিমান মান প্ৰাইচত আছে ইয়াতে আপোনাৰ 699 হয় 699 আৰু 799 বাই গেট ওৱান ফ্ৰী আছে নেকি হয় হয় বাই ওৱান গেট ওৱান ফ্ৰী আপোনালোকে দেখিছে বাই গেট ওৱান ফ্ৰী ইয়াতে দেখিছে আৰু টি চাৰ্ট পাব বাই ওৱান গেট ওৱান আৰু এইবিলাক এইটো টি চাৰ্ট এইবিলাক আছে 395 পৰা 695 লৈকে আছে 395 পৰা 695 লৈ ইয়াতে আছে আপোনালোকে দেখিছে বেয়া লগা নাই বাৰু এইটো প্ৰাইচ আছে আপোনাৰ 595 টকা আছে আপোনালোকে দেখিছে এইটো বেয়া নহয় বাৰু ভাল লাগিছে কাপোৰ ভালে আৰু এইটো আছে ইয়াতো আছে বাই ওৱান গেট ওৱান ফ্ৰী আপোনালোকে দেখিছে ইয়াতো 499 ৰ পৰা ষ্টাৰ্টিং আছে 499 ৰ পৰা আচ্ছা দেখিছে আপোনালোকে 499 ৰ পৰা আপোনালোকে এটা ল'লে আৰু এটা ফ্ৰী পাব ধুনীয়া আপোনালোকে দেখিছে পিন্ধিলে হ'ল পূজা চাবৰ বাবে আৰু ধুনীয়া আপোনালোকে দেখিছে আৰু ইয়াতো আছে ন এইবিলাক ফিক্স হয় ফিক্স প্রাইস ইয়াতে ফিক্স প্রাইস আচ্ছা আচ্ছা কিমান মান ৰেটৰ আছে ইয়াতে 775 ভাই ইয়াতে আছে প্রাইস এটা লয়ছ পাব 649 আছে 649 আচ্ছা 649 ৰ আছে ইয়াতে আপোনালোকে দেখিছে খুলি নেদেখোঁ বাৰু হেল্ল আপোনালোকে আহক কেৱল মিৰ্জাত আছে এম বজাৰ আপোনালোকে আহক আৰু এইটো এইবিলাক মেলৰে ন এইবিলাক হ মেন্সৰ এইবিলাক এইবিলাকো আছে মেলৰে আপোনালোকে দেখিছে মই ইউটিউবৰ চেনেলৰ নামটো ৰাজীৱ চালৈ বুলি সাৰ্চ কৰি দিবা হ'ব ৰাজীৱ চালৈ সাবস্ক্ৰাইব এটা কৰি দিলে হ'ব দিয়া দেখিছে ইয়াতে আৰু 799 ৰ আপোনালোকে দেখিছে এইটো এটা শাৰ্ট আৰু লেডিছটো মই দেখা হ'ল ঠিক আছে হৈ গ'ল আৰু ইয়াতে অলপ দেখাই লম নেকি এইটো পাইপটো হ'ল দেখা হৈ গ'ল আৰু ইয়াতে শাৰ্ট আছে আৰু এইবিলাক এটা টি-শাৰ্ট হয় টি-শাৰ্ট হয় এইটো আপোনাৰ 299 ৰ পৰা আছে 299 ৰ পৰা দেখিছে 299 ত ধুনীয়া দেখি আপোনালোকে 299 ত পাই যাব বাইক এখন ফ্ৰী আছে নেকি এইটো এইটো নাই এইটো নাই আপোনালোকে চাই লওক
ধুনীয়া ধুনীয়া আছে দেই। ইয়াতে মই এইটো দেখিছোঁ 235 টকাত। এইটো চাওক ধুনীয়া এটা কালাৰ চাওক আপোনালোকে, ধুনীয়া। আৰু ইয়াতে কি কালেকশ্যন আছে ইয়াতে বৰ্তমান? এইটো আপোনাৰ চাৰ্ট আছে। চাৰ্ট আছে, এইটো চাৰ্টৰ ডিপাৰ্টমেণ্ট। চাৰ্টৰ, আচ্ছা। পূজা চাবৰ কাৰণে মানে আৰু দুৰ্গা পূজা চাবৰ কাৰণে চাৰ্ট হ'লে বেছি ভাল লাগিব নেকি? ভাল হয়। চাই লওক ইয়াতে চাৰ্টৰ কালেকশ্যন এটা দেখাই দিব পাৰিব নেকি? এই চাৰ্ট দেখাই দিয়া ধুনীয়াকে। বাৰু এটা দেখাই দিব কৈছোঁ, এটা চাই লওক। এইটো চাৰ্ট হ'ব আপোনাৰ 649। 649ত আপোনালোকে চাই লওক। এইটো মোক কেনেকুৱা লাগিব চাওকচোন। দেখিছে কেনেকুৱা বা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। দেখিছে বাইদেউ ল'লে না আপোনালোকে? অঁ দিয়ক দিয়ক, ঠিক আছে। আৰু টি চাৰ্ট স্পৰ্টিং। আচ্ছা, ইয়াতে টি চাৰ্টৰ দেখিছে কালেকশ্যন আছে। এটা দেখাই দিয়াচোন, খুলি দিয়ক আপুনি। দেখিছে এইটো কিমান মান আছে প্ৰাইচ? 475। দেখিছে কেনেকুৱা লাগিব আপোনালোকে চাই লওক। এনেকুৱাই লাগিব নিশ্চয়। হয়তো আপোনালোক যদি ধুনীয়া হয়তো ধুনীয়া লাগিব। মই বাৰু ধুনীয়া নহয় বাৰু, ভাল লগা নাই, সেইটো বেলেগ কথা। দেখিছে আপোনালোকে। আৰু দেখিছে ইয়াতে কালেকশ্যনবোৰ। ট্ৰাউজাৰ, আচ্ছা অলপ দেখাই দিয়াচোন, এটা দেখাই দিয়াচোন কেনেকুৱা আছে। এইটো ট্ৰাউজাৰ। মই আচলতে মানে নামবিলাক নাজানো দে বৰ বিশেষ। কি বুলি কয় এইটো? ট্ৰাউজাৰ। আপোনালোকে শুনিছে ট্ৰাউজাৰ। এইটো পিন্ধিলে কেনেকুৱা লাগিব চাওক। ফৰ্মেল পেণ্টৰ দৰে আপোনালোকে পিন্ধিব পাৰিব। যদি অফিচ যায় তেনেকৈ চাওক আপোনালোকে ধুনীয়া লাগিব। শ্বুট কৰি পিন্ধিব আপোনালোকে, ধুনীয়া লাগিব। দামটো কিমান ক'লো? দামটো আছে আপোনাৰ এইটো 1299 টকা। আপোনালোকে দেখিছে। আৰু জিন্সৰ কালেকশ্যনটো আপোনাৰ জিন্সৰ হ'ব এইবিলাক, মেন্সৰ জিন্স এইবিলাক আছে। মেন্সৰ ইয়াতে আপোনালোকে দেখিছে মেন্সৰ কালেকশ্যনটো আপোনালোকে ইয়াতে চাই লওক আপোনালোকে। আপোনাৰ চাইজ কি হয়? কিমান মোৰ চাইজ আপোনাৰ 32। আপোনাৰ 32 এইবিলাক আছে। মই নলাম বাৰু, দেখাব চাই লওক, তথাপি চাই লওঁ। প্ৰাইচটো কৈ দিয়ক। আপোনাৰ প্ৰাইচ আছে এইটো 1399। 1399 1399 আপোনালোকৰ 14 টকাৰ। তাৰ কমতো আছে, চাব পাৰিব। কিবা ডিছকাউণ্ট হ'ব নেকি ইয়াতে? ডিছকাউণ্ট এইটো ফিক্স হয়। ফিক্স প্ৰাইচ। ফিক্স এইটো। চাই লওঁ আৰু কেনেকুৱা লাগিব আপোনালোকে চাওকচোন। ইয়াতে কেনেকুৱা লাগিব পিন্ধিলে, ভাল লাগিব বাৰু দুৰ্গা পূজাত যদি চবতকে হাই ৰেঞ্জত লাগিলে আপোনাৰ এইটো আছে। হাই ৰেঞ্জৰ আপোনালোকক হাই ৰেঞ্জত দেখাব। 2075। 2075 আপোনালোকৰ চাই লওক। এইটো হাই ৰেঞ্জৰ, হয়তো ইয়াতকৈ হাই আছে। এইটো বাৰু হাই ৰেঞ্জৰ দেখাইছে, চাই লওক। এইটো যদি পূজা চাব যায় আৰু বাছ পূজা চাওক আৰু বাকীখিনি নকওঁ আৰু আপোনালোকৰ জিলেপি খাওক আৰু কিবা কিবি আৰু চাওক আৰু। দেখিছে মই গোটেইখিনি কালেকশ্যন। এই বাই ওৱান গেট ওৱান চাব পাৰে এইটো। ইয়াতে বাই ওৱান গেট ওৱান আছে নেকি? এটা কিনিলে এটা কিনিলে এটা পাব। এটা কিনিলে এটা। কিমানৰ প্ৰাইজ এইটো? 1099। 1099। এটা কিনিলে এটা ফ্ৰী। দেখিছে আপোনালোকে, ভাল লাগিছে বাৰু কালেকশ্যনবোৰ। যদি আহে আপোনালোকে মিৰ্জালৈ আহক। মিৰ্জালৈ আহিলে আপোনালোকে ইয়াতে এম বজাৰ পাই যাব। এম বজাৰত শ্বপিং কৰক। আৰু কিছুমান ডিছকাউণ্ট আছে ইয়াতে। ডিছকাউণ্টবোৰ মই কৈ দিছোঁ বাৰু, দাদাজনে কৈ দিছে ডিছকাউণ্টটো তেনেকৈ মানে পাই যাব। আৰু বাই ওৱান গেট ওৱান ফ্ৰী আছে, তেনেকৈ আপোনালোকে পাই যাব। ভিডিঅ'টো চাই আপোনালোকৰ কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টোত যদি আপোনালোক কোনোবা যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ।